हेलो फ्रेंड्स, আজি মই নতুন ভিডিও এটা লৈ আপোনালোকক স্বাগতম জনাইছো। फ्रेंड्स, আজি মই বনাবলৈ ওলাইছো শুকান মাছৰ চাটনি। ইয়াৰ কাৰণে আমাক দৰকাৰ হ'ব শুকান মাছ আৰু দুটা বিলাহী, মানধনিয়া পাত, কেইফুটমান নহৰু আৰু কেঁচা জলকীয়া। তেতিয়াহ'লে আহকচোন দেৰি নকৰি ভিডিওটো আমি ষ্টাৰ্ট কৰো। এয়া চাওকচোন, মই শুকান মাছকেইটা ভালকৈ ধুই লৈছোঁ। এতিয়া মই তেলত দি দিম আৰু ভালকৈ ফ্ৰাই কৰি ল'ম। এয়া মাছকেইটা ভজা হৈ গ'ল। এতিয়া মই মাছকেইটা নমাই দিম। এতিয়া মই বিলাহী দুটা পুৰি ল'ম। বিলাহী দুটা পুৰা হৈ গ'ল। এতিয়া মই জলকীয়াখিনিও পুৰি লৈছোঁ। এনেকৈ পুৰি ল'লে চাটনিখন খাবলৈ সোৱাদ লগা হয়। এয়া মোৰ জলকীয়াখিনিও পুৰা হৈ গ'ল। প্ৰথমতে মই এয়া শুকান মাছ, জলকীয়া, এয়া ধনিয়া, নহৰু এইখিনি মই পিচি ল'ম। আপোনালোকেও সোৱাদ অনুসাৰে নিমখ অলপমান দি ল'ব। এয়া মোৰ পিচা হৈ গ'ল। এতিয়া ইয়াতে মই বিলাহী দুটা পিচি ল'ম। এয়া মোৰ বিলাহীখিনিও পিচি হৈ গ'ল। এতিয়া মই ইয়াতে মিক্স কৰি দিম। এয়া আমাৰ শুকান মাছৰ চাটনি ৰেডি হৈ গ'ল। যদি আপোনালোকে মোৰ ভিডিওটো চাই ভাল পালে তেনেহ'লে আপোনালোকে মোক লাইক, শ্বেয়াৰ, কমেণ্ট কৰি দিব।